বিজেপি দলৰ যিটো প্ৰতিনিধি ভিক্টৰ দাস তেখেতে বৰ্তমানৰ মোৰ কাৰণে ফেক্টৰ নহয় বুলি ভাবি লৈছে। তেখেতে ভুল এটা কথা কৈ ল'লে। গামোচাখনক তেখেতে চিনি নাপালে। গামোচাখন যে মানে অসমীয়া সমাজৰ স্বাভিমান, এটা জাতিৰ প্ৰতীক, আৰণাই যেনেকৈ বড়ো সমাজৰ এটা প্ৰতীক, এইটো দেখা পালে মানে জাতিটো চিনি পায়। যিটো প্ৰতীকটোৱে যদি চিনি পোৱা নাই, সমাজক মানৱ সমাজক কেনেকৈ চিনি পাব? ই দাদাগিৰি কৰাৰ বাহিৰে একো নহয়। তেখেতৰ কথাটো মানে ইমান ডাঙৰ এটা অপমান কৰিছে। নিজৰ গলতো মানে এই গামোচাখনেই আছে। তাৰ কাৰণে গামোচা যদি চিনি নাপোৱা মানুহজনক যদি প্ৰতিনিধি কৰি দিয়ে, এই বিধানসভা মজিয়াত 55টা ডিপাৰ্টমেণ্টৰ পৰা ৰাইজক কি আনি দিব? জয়াৰ আশাটো আপোনালোকে গমেই পায়, যিহেতু এটা মানে বিজেপি দলৰ যিটো প্ৰতিনিধি ভিক্টৰ দাস তেখেতে বৰ্তমানৰ মোৰ কাৰণে ফেক্টৰ নহয় বুলি ভাবি লৈছে। তেখেতে ভুল এটা কথা কৈ ল'লে। গামোচাখনক তেখেতে চিনি নাপালে। গামোচাখন যে মানে অসমীয়া সমাজৰ স্বাভিমান, এটা জাতিৰ প্ৰতীক, আৰণাই যেনেকৈ বড়ো সমাজৰ এটা প্ৰতীক, এইটো দেখা পালে মানে জাতিটো চিনি পায়। যেনে বৰখা পিন্ধিলে ইছলামী সমাজক চিনি পায়, ঠিক হিচাপে এই যিটো প্ৰতীকটোৱে যদি চিনি পোৱা নাই, সমাজক মানৱ সমাজক কেনেকৈ চিনি পাব সেই নেতাজনে? ই দাদাগিৰি কৰাৰ বাহিৰে একো নহয়। তেখেতৰ কথাটো মানে ইমান ডাঙৰ এটা অপমান কৰিছে। নিজৰ গলতো মানে এই গামোচাখনেই আছে। আৰু যোনদিনা প্ৰথম সি মানে টিকেটটো পাইছিলে, প্ৰাৰ্থী পাইছিলে, সিদিনাখন মই নাগৰিজুলিত গৈছিলোঁ। চাহ বাগানৰ কিনাৰে কিনাৰে গৈ আছিলোঁ। হঠাতে মানে তেখেতসকলৰ নেতা এজনক মই বাটত থিয় হৈ থকা দেখা পাই মই মাত দিয়াৰ কাৰণে ওলাই আহিছিলোঁ গাড়ীখন ৰাখি। হঠাতে মানে ভিক্টৰ দাসে ওলাই আহি মোকো দেখা পালে, চিনি পাই যিহেতু। তেখেতে প্ৰথমতে মোৰ মানে তেখেতৰ থকা গলত থকা গামোচাটো মোকে দিছে। তেনেহ'লে সি কি ভাৱ কৰি দিছিলে গামোচাটো? মোক যে আদৰিলে, ময়ো হ'ব, মোৰ যিখিনি ক'ব লগা আত্মাৰে কৈছোঁ। যিহেতু তেখেতৰ যিটো ভাগ্যটো মই কৈ লৈছোঁ, ক'ব নাপায়। এই আশাটো মোকে দিলা নেকি? এই আশা মই কৰিছোঁ আৰু সেইদিনাখন। সেই হিচাপে ভিক্টৰ দাসে বৰ্তমানৰ ফেক্টৰ হৈ থকা নাই সমাজৰ কাৰণে, যিহেতু সকলো সমাজে তাক নিন্দা কৰিছে এই গামোচাৰ কাৰণে। তাৰ কাৰণে তেখেতে সৰু ল'ৰা, সি বুজি পোৱা নাই ৰাজনীতি কি বস্তু, সি বুজি পোৱা নাই সমাজ বস্তুটো, সি বুজি পোৱা নাই। তাৰ কাৰণে গামোচা যদি চিনি নাপোৱা মানুহজনক যদি প্ৰতিনিধি কৰি দিয়ে, এই বিধানসভা মজিয়াত 55টা ডিপাৰ্টমেণ্টৰ পৰা ৰাইজক কি আনি দিব? ইমান জাতি জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন আছে। এই সংগঠনৰ দ্বাৰা বিভিন্ন সমস্যাবিলাক জাতিটো মানে সমন্বয়ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে। তাৰ কাৰণে মই কৈছোঁ আৰু শিকক, তেখেতে শিকিব লগা আছে, সেইখিনিয়ে ক'লোঁ। মইতো আপোনালোকক সদায় কৈ আছোঁ, বৰ্তমানলৈকে মানে 1 নম্বৰতে আছে আৰু 100% মই জয় হ'ব এই আশা মই ৰাখিছোঁ। সমাজে কোৱাৰ কাৰণেই কৈছোঁ, মোৰ পৰা নহয়, মই গৌৰৱ কৰি কোৱা নাই। সমাজে যিটো মোক শুনাইছে হিচাপে কৈছোঁ, 80% ভোট লৈ মই জয় হ'ম বুলি নিশ্চিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আহিবই, দলৰ মুৰব্বী যিহেতু তেখেতে আহিবই। যিহেতু তেখেতে অসমৰে মুখ্যমন্ত্ৰী হৈছে, তেখেতৰ দায়িত্বটো তেখেতে পালন কৰিব আহিব। মুখ্যমন্ত্ৰী অহাৰ কাৰণে মানে পৰিৱেশ চেঞ্জ নহয়, কোনো প্ৰভাৱ নপৰে। আগৰ 20 চনতো মই ইলেকশ্যন খেলিছিলোঁ। এই সময়তো মুখ্যমন্ত্ৰী গড়েশ্বৰ পৰিষদীয় সমষ্টিত ময়ো প্ৰাৰ্থী আছিলোঁ, 3 বাৰ আহিছোঁ, তথাপিতো মই জিকিছোঁ। আৰু ইয়াত মানে বিধায়ক মানে ভৱেশ কলিতা ডাঙৰীয়াওতো আছিল আৰু স্পীকাৰ ডাঙৰীয়াও আছিল সেই সময়ত। তথাপি মানে যিটো মানে যাক মানে চিলেকশ্যন কৰিছে ৰাইজে, এই চিলেকশ্যনৰ পৰা আঁতৰি নাযায়, এইখিনি।